নমস্কাৰ জনাইছো সকলোকে আপোনালোকে নিশ্চয় আজি ভাবিছে যে প্ৰিকেপ নোহোৱাকেনো মই ভিডিওটো কেনেকে আৰম্ভ কৰিলো নহয় জানো আজি কিছুমান বস্তু দেখুৱাম যিবিলাক আপোনালোকে দেখা নাই আৰু কিছু মনৰ কথা পাতিম আপোনালোকৰ লগত গতিকে নতুন বছৰ নতুন কথা নতুন প্ৰত্যাশা নহয় জানো দৰ্শকসকল নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালো দৰ্শকসকল আপোনালৈ নতুন বছৰ গতিকে এই নতুন বছৰত আপোনালোকলৈ বহুত বহুত শুভকামনা আৰু লগতে বছৰটো যাতে ভালে ভালে পাৰ হওক সকলোৰে ভাল হওক হেতুকে কামনা কৰিলো আৰু দ্বিতীয়তে আজি মই আপোনালোকক কিছু কথা কম 2024 চনটো মোৰ কেনেকুৱা গল মোৰ তিতা মিঠা অভিজ্ঞতা নহয় জানো দৰ্শকসকল আৰু আপোনালোকে ইমান মৰম দিলে আৰু এই মৰমৰ কাৰণে মোৰ 5000 সাবস্ক্ৰাইবাৰ হৈ গলগে এটা ডাঙৰ ফ্যামিলি হল আৰু এইখিনি যেতিয়া কৰিলো এই বছৰটোত কাম কৰি আছো কামত কিন্তু আপোনাৰ সকলো কামতে মানুহৰ সংঘৰ্ষ থাকে কষ্ট থাকে গতিকে সেইখিনিও আপোনালোকৰ লগত অলপ অলপ শেয়াৰ কৰিম গতিকে দৰ্শকসকল অলপমান আপোনালোকক মোৰ ষ্টুডিঅ'টো টুৰ কৰাইছো তাৰ পিছত আমি যাম মোৰ কিছু ভাল লগা যত মই সময় কটাও ৰাতিপুৱা সেইখিনি আপোনালোকক দেখুৱাম বলক কিছুমান ফুলৰ মোৰ বাগান আছে সাদৰ ওপৰত গতিকে বলক দৰ্শকসকল মোৰ ভাল লগা ঠাই বুলি যে আপোনালোকক কৈছিলো এইখিনিয়ে মোৰ ভাল লগা ঠাই মই আসলে ফুল খুব ভাল পাওঁ আৰু ফুলৰ লগত মানে সময় কটাই ভাল পাওঁ এতিয়া যেহেতু উইন্টাৰ সিজন বহুত উইন্টাৰ ফ্লাৱাৰ লগাইছো আৰু সুন্দৰকে ফুলবিলাক ফুলি থাকিলে মনটো ভাল লাগে নহয় জানো আৰু দ্বিতীয়তে মানে কিবা এটা মানে আপুনি কথা ভাবিবলৈও চিন্তা কৰিবলৈ আহি পেলাই যদি এনেকুৱা এখন গাৰ্ডেন পাও তাত আসলতে এটা কিবা খুব ধুনিয়া এটা মুহূৰ্ত কটোৱাৰ সময় ভাল লাগে আৰু দৰ্শকসকল এই যেটো ইউটিউব চেনেল মোৰ এই ইউটিউব চেনেলৰ কথা লৈ আহো ইউটিউব চেনেলত মই তেতিয়া প্ৰায় এতিয়া 2024ত মোৰ কিছু অনুভৱ আপোনালোকৰ লগত শেয়াৰ কৰিম মই মোৰ অনুষ্ঠানলে বিভিন্ন ধৰণৰ গেষ্ট মাতো হসাকে কিন্তু সুন্দৰ অভিজ্ঞতা প্ৰত্যেকজন গেষ্টৰ পৰা এটা ধুনিয়া ধুনিয়া মই কথা শিকো বা তেওঁলোকেও কিবা এটা মোৰ তাৰ পৰা লৈ যায় ময়ো তেখেতসকলৰ পৰা লওঁ তাৰ মাজতে কিছু কিছু মানে অনুভৱো আছে যে কিছু গেষ্টে কিন্তু ভিডিওবোৰ শেয়াৰ কৰে আৰু কিছু গেষ্টে নকৰে সো হেতু এটা দুখ লগা কথা কাৰণ এজন যথেষ্টখিনি আমাৰ কষ্ট হয় এটা যেতিয়া ভিডিও বনাও তেতিয়া কিন্তু যথেষ্ট কষ্ট হয় আৰু সেই কষ্টটো কাৰণ অনুভৱ কৰা যায় যেতিয়া মানে সাপোৰ্ট সিস্টেম দুজনৰ পৰাই হ'ব লাগিব মই যেনেকৈ তেওঁলোকক মানে সাপোৰ্ট কৰো তেনেকৈ তেওঁলোকেও যদি মোক সাপোৰ্ট কৰে তেতিয়া হেলে হে আমি আগবাঢ়িব পাৰিম নহয় জানো আমাৰ বেকত এটা টিম থাকে আৰু লগতে ময়ো কাম কৰি আছো ষ্টুডিওটোৰ কথা থাকে তাত খৰচৰ কথা থাকে বিভিন্ন কথা আহে গতিকে সেই কথাখিনিতে মানে বেয়া লাগে যেতিয়া এজন গেষ্টে ভিডিওটো শেয়াৰ নকৰে তেতিয়া বেয়া লাগে আৰু আশা কৰিছো 2025 টো মই আশাবাদী মোক নিশ্চয় সহাৰি জনাব যি সকল গেষ্টক মাতো তেওঁলোকে নিশ্চয় সহাৰি জনাব আৰু আপোনালোকেও মৰম দিব বুলি আশা কৰিলো কাৰণ এটা মানে আমাৰ যেটো চেনেল এটো কিন্তু পুৰণা চেনেল হয় আমি বহু বছৰৰ পৰা কাম কৰিছো কিছু কিছু ক্ষেত্ৰত কেতিয়াবা কোনোবাই মোক কমেন্ট বক্সত লিখে যে এটো পডকাষ্ট সবেই কৰে হয় পডকাষ্ট সবে বহুতে হয়তো খুলিছে কিন্তু সাবলে গলে যেতিয়া স্টাৰ্টিং হৈছিলে আমি পুৰণি হয় খালি লাহে লাহে কিছু কিছু ক্ষেত্ৰত সদায় ৰেগুলাৰিটি আমি কৰিব পৰা নাই কাৰণ কেতিয়াবা হয়তো মোৰ শৰীৰ সুস্থ নাথাকে মই অকলে যেহেতু আমাৰ তেনেকুৱা হেৰি নাই মই এংকৰিং কৰিব লাগে কেতিয়াবা মোৰ গাছা বেয়া থাকে তেতিয়া মই কৰিব পৰা নাই তেতিয়া চেনেলটো বহি যায় আৰু নহলে আমাৰ কেমেৰা পাৰ্সনও কেতিয়াবা প্ৰবলেম হয় অসুবিধা হয় তেতিয়া নাই দিয়া হেয়া মই মোৰ অনুষ্ঠানটো কৰিছো ফৰ মানিটৰী কজ নহয় এটা সমাজলে যাতে সুন্দৰ এটা মই বাৰ্তা দিব পাৰো তাৰ কাৰণে কিন্তু চেষ্টা কৰি আছো আৰু বহুতে হয়তো জানে যি সকলে মোৰ অনুষ্ঠানলৈ আহিছে আৰু সদায় আমি এটোই বিচাৰো যে যিজনে মানে গেষ্ট আহক তেওঁ যাতে এটা ভাল এটা সমাজত যাতে আমি ভাল বাৰ্তা এটা দিব পাৰো
আমাৰ গেষ্টজনৰো যাতে এটা ভাল হওক, লগতে আমাৰ দৰ্শকসকলৰো যাতে এটা ভাল হওক, সেইটোৱে বিচাৰোঁ। সেইকাৰণে দৰ্শকসকল, আপোনালোকক পুনৰবাৰ মই মানে এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যেন মোৰ চেনেলটো আৰু আগবঢ়াই লৈ যায়, ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰে, তেতিয়াহে মই আগবাঢ়িব পাৰিম, নহয় জানো? দৰ্শকসকল, কিছুমান খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট দিছিলোঁ, আপোনালোকে খুব ধুনীয়া সঁহাৰি দিছে। তাৰ মাজে মাজে কিন্তু মই ট্ৰলো হৈছোঁ, ট্ৰলৰ সন্মুখীন হৈছোঁ। আৰু তাতে কিছুমান খুব হাঁহি উঠা কিছুমান কমেণ্টো আহে। আৰু এই ট্ৰলিংটোৱে আচলতে এটা অভিজ্ঞতাও হয়, কিছুমান কথা শিকিবলৈও পাৰিছোঁ। কেইবাটাও মোৰ কণ্টেণ্ট ট্ৰলিং হৈছে আৰু সেইটোৰ পৰা কিছু কথা শিকাও হৈছে। আৰু আনকাট টকছক কিন্তু দৰ্শকে সদায় ৰৈ থাকে চাবলৈ আৰু ভাল লাগে সেইকাৰণে। আৰু এইবোৰ মানে যিবোৰ কমেণ্ট পঢ়োঁ, কমেণ্টবোৰ পঢ়ি পেলাই মোৰ কেতিয়াবা হাঁহি উঠে। বেছি হৈ গ'লে, অতি অভাৰ হৈ গ'লে কমেণ্টৰ ৰিপ্লাই দিয়াটো অলপ কঠিন হৈ পৰে, কিন্তু তথাপিও যিমান পাৰোঁ মই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। আৰু দৰ্শকসকল, এনেকুৱা কিছুমান মানে এই যে পডকাষ্ট কৰি থাকোঁ, এনেকুৱা কিছুমান ব্যক্তিও মই লগ পাওঁ যিসকলক অনুষ্ঠানলৈ মাতোঁ। কেতিয়াবা মোৰ কিছু মনৰ কথা ফেচবুকত কিন্তু লিখোঁ মানে মোৰ এক্সপিৰিয়েঞ্চ আচলতে। এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে মানে এই মানুহে যে কয় যে অভিজ্ঞতা আচলতে মোৰ এই পডকাষ্টত অহাৰ পৰাই হৈছে। কিছু মানুহ আচলতে আমি এনেকুৱা মানুহ, মই বিশেষকৈ মই সদায় এটা কথা অনুভৱ কৰোঁ, মানুহে কিন্তু মাটি চুই পেলাইহে আকাশখন চাব লাগে, এইটো কথা মই বিলিভ কৰোঁ। কিন্তু কিছু ব্যক্তিৰ ক্ষেত্ৰত, সকলো নহয় দেই, বিভিন্ন শ্ব'লে মানুহ আহিছে খুবেই ভাল, কিন্তু কিছু মানুহ এনেকুৱাও পোৱা যায়। মই কোনোবা এটা ইণ্টাৰভিউত মই কৈছিলোঁ যে ব্যক্তি বিশেষকৈহে মানুহক আপোনালোকে জাজ কৰিব, কাৰণ আপুনি যদি পাৰ্চনেলি মানুহগৰাকী গম নাপায়, তেতিয়াহ'লে মানুহগৰাকীৰ বিষয়ে বা আপুনি মানুহগৰাকীৰ বিষয়ে যদি আপুনি কিবা এটা ধাৰণা কৰি লয়, তেতিয়াহ'লে সেইটো কিন্তু সম্পূৰ্ণ এটা মিছা বুলিও আপুনি ধৰিব পাৰে। কিছু এনেকুৱাও ব্যক্তি আছে যিসকলক মই পডকাষ্টলৈ ইনভাইট কৰোঁ, কিন্তু কিবা কাৰণত আহিবলৈ নিবিচাৰে। কিন্তু কাৰণটো বিভিন্ন কাৰণত হ'ব পাৰে। গতিকে মহিলা নহয় জানো, মহিলাৰ শত্ৰু বুলিও কিছু কথাত কয়। আচলতে কি হয়, মানুহৰ জীৱনলৈ নিগেটিভিটি আহিবই। এই যিখিনি কথা ক'লোঁ, নিগেটিভিটি আহিবই, নিগেটিভিটি দূৰ কৰি আমি পজিটিভ হ'ব লাগিব। সদায় পজিটিভ হৈ থাকিলেহে জীৱনত কিবা এটা কৰিব পাৰিম, কিবা এটাত আমি মানে মানুহক যেন কিবা এটা দিব পাৰিম, নহয় জানো? গতিকে সেইটোৱে আশা যে নতুন বছৰ 2024টো তিতা মিঠা অভিজ্ঞতাৰে গ'ল, কিন্তু 2025টোত আশা কৰিছোঁ যে সকলো ফালৰ পৰাই যেন পজিটিভ এটা লৈ পেলাই আগবাঢ়িব পাৰিম আৰু আপোনালোকৰ পৰাও যেন বহুত মৰম পাম, নহয় জানো? গতিকে দৰ্শকসকল, আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু লগতে মৰম দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে মোৰ মানে চেনেলটো সকলোৱে পায়। সেইটোৱে। আৰু আপোনালোকলৈ পুনৰবাৰ এই নতুন বছৰৰ বহুত শুভকামনা জনালোঁ। হেপী নিউ ইয়েৰ। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহক, তাকে কামনা কৰিলোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ।